খুৰাৰ ছোৱালী ভণ্টিক আজি ল'ৰা ঘৰ আজি মানে চাবলৈ আহিছে। ত' তাৰ কাৰণে আজি আয়োজন চলাই আছোঁ, সেইখিনি বনাই আছোঁ। ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছোঁ, ব্লগ কৰিব পৰা নাছিলোঁ। বনাই হোৱাৰ পিছত আপোনালোকক ব্লগ কৰি দেখুৱাইছোঁ। যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আৰু ভণ্টি এতিয়া কথা পাতি আছে মানুহখিনিৰ লগত, আপোনালোকক অকণমান পিছত মই দেখুৱাই দিম। মাছ টানানি আৰু এইফালে আছে পনীৰ তৰকাৰী, পনীৰ ভাপা আৰু ইয়াত দালি, মুগ দালি। কোনে এনেকুৱা কৰি ৰাখিছে বাৰু? এইটো মুগ দালি, পটল ভাপা, এয়া পটল ভাপা আৰু এয়া মাছৰ ঝোল। আৰু এই ভিতৰত বনাই আছোঁ মই এয়া মাংস, লোকেল মুৰ্গী, আৰু ভণ্টিয়ে ফ্ৰাই কৰি আছে বেঙেনা। ফ্ৰাই কৰা ওলালোঁ আজি মই বিশ্বনাথ চাৰিআলি গৈ আছোঁ, মানে যাবলৈ লৈছোঁ। ইয়াত ঠিক হৈ গ'ল আৰু আমি গৈ আছোঁ আশীৰ্বাদ দিবলৈ বিশ্বনাথ চাৰিআলি চাৰিওফালে বাগান, এইফালে এইফালেও বাগান, চাহৰ বাগান। আশীৰ্বাদ দিয়া হয়, দিয়াৰ পিছতহে ছোৱালীক দিয়া হয়। এতিয়া দিবলৈ গৈছোঁ, দেখুৱাই আহি পালোঁ বিশ্বনাথ চাৰিআলি। এয়া দৰা ঘৰ। আহি পাই চাহ দিছে, মিঠাই দিছে, এইফালে চাহ মিঠাই এতিয়া খাই লওঁ প্ৰথমতে।
খোৱাৰ পিছত হ'ব মানে অকণমান ৰেষ্ট লৈ লওঁ। ৰেষ্ট লোৱাৰ পিছত আমাৰ কামখিনি আমি কৰিম। চ' আপোনালোকক দেখুৱাম, যিমান পাৰোঁ সিমানখিনি দেখুৱাম। আৰু সোমাই আহোঁতে দেখুৱাব নহ'ল কিয়নো মানে বহুত ভাগৰ লাগিলে, বমিও হৈছে ৰাস্তাত। এইফালে বেটাই খাই আছে, ময়ো খাই লওঁ।